মৰ্ণিং বন্ধু বান্ধৱীসকল, মই নতুন ভিডিঅ' এটা আজি আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে চাব নিশ্চয় আৰু লগতে মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। মই আজি ঘৰত কি কি কৰিছোঁ সেইবোৰ আপোনালোকক দেখাই যাম। আৰু যোৱাকালি মোৰ মিনি এজনীয়ে 2টা পোৱালি দিলে, আপোনালোকক সেই পোৱালিকেইটাকো দেখাই আছোঁ। ব'লকচোন চাওক। আমাৰ মুনুৱে পোৱালিকেইটালৈ কিমান একদম ফূৰ্তি পাইছে আৰু নক'ব আৰু আমাৰ সৰু ছোৱালীয়ে যে পালে কি ক'ব, এনি টাইম তাই লৈয়ে থাকে। এই চাই থাকক, চাওকচোন কি ধুনীয়াকৈ লৈ আছে। তাই আজি স্কুল বন্ধ, সেইকাৰণে আৰু পোৱালিকেইটাৰ লগতে খেলি আছে আৰু। চাউল একদম এখোপামান উলিয়াই লৈছোঁ এই জাৰিবলৈ। চাওকচোন বাৰু, এয়া চাউল। এতিয়া মই চাউল জাৰিম, আপোনালোকে চাই থাকক। মাথাত কাপোৰ মাৰি লৈছোঁ, নহ'লে গোটেই মূৰত একদম ধূলা, চাউলৰ ধূলা সোমাই। এনেদৰে চাফা কৰিছোঁ আজি দিনটো। কিনো কৰিম, এইখিনি কৰিছোঁ। লগতে আছে আমাৰ নুনু। এইটো নুনু আপোনালোকক চাই আছে, চাওক। নুনু, হেল্ল' নুনু, কেনেকুৱা খবৰ? দেখিছে কিমান ধুনীয়াকৈ দানা খায় এৰি গৈ আছে। এইয়া মোৰ আৰু ঘৰৰ এয়াই সদস্য আৰু দেখাই গৈ আছে আপোনালোকক। এইটো হ'ল মোৰ ছাগলী গঁৰাল। এইটো চাওক, মই আৰু চাওক কি কৰা নাই বাৰু আজি। চাউল উলিয়াই লৈছোঁ এয়া জাৰিবলৈ। চাওক, আধা হৈছে জৰা আৰু মোৰ এইয়া ডাঙৰ নুনু এজনীও আছে। এইজনী নুনু নুনু, এইয়া দেখিছা, এইয়া মোৰ ডাঙৰ নুনু। এতিয়া আমাৰ ডাঙৰ নুনু ইয়াতে থাকে, সৰু নুনুক বেলেগকৈ থওঁ আৰু। এইটো গাহৰি গঁৰাল মোৰ। এইটো আমাৰ মাহঁতৰ ভঁৰাল। এইজনী আমাৰ বাইদেউ কি কৰিছে ভঁৰালত উঠি কুকুৰা চুকুৰা হৈছে। আমাৰ বাইদেউ আজি একদম ছাগলী পোৱালি দিলে, ফূৰ্তিতে ততে নাই, একদম পাৰ্টি এটাই দিব হ'বলা আজি ৰাতি। এইফালে আমাৰ মা বহি আছে দুপৰীয়া ভাত পানী খাই। আজি আৰু খালা নাই ভাত তুমি? অঁ, ঠিক আছে বাৰু। ৰ'দ লৈ আছা ন? অঁ, হেল্ল' বন্ধু বান্ধৱীসকল, মই এতিয়া সৰু ছোৱালীজনী স্কুলৰ পৰা আহিব, তাৰপিছত মই দেখাম আপোনালোকক। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব, আৰু মই দেখাই গৈ থাকিম। আমাৰ সৰু বেটী আহিব স্কুলৰ পৰা আৰু দেখাম, মই চাই থাকিব। সেইটো বন্ধু বান্ধৱীসকল, আজি আমাৰ ফাদাৰক দেখাব বিচাৰিছোঁ। আপোনালোকে চাওক কি কামনো কৰি আছে আজিৰ দিনত। এয়া আমাৰ দেউতা। বাবা ধুনীয়াকৈ কৰিছানে কামবিলাক? এইটো আমাৰ দেউতা। এইয়া আমাৰ উৰুষা বজা এইয়াই গাইজ, আপোনালোকে চাব আৰু পাৰিলে একদম শ্বেয়াৰ কৰি দিব। আপোনালোকে চাই থাকক। আমাৰ সৰু বেটী আহিলে আৰু মিষ্টাৰো আহিলে। এই ৰাম কি ক'বা, আহিয়ে কাজিয়া, কি চাবা সিহঁতৰ কথা। চাই এইয়া আহি পালেহি, ফাইনেলি আহি পালেহি স্কুলৰ পৰা আমাৰ সৰু মৰম। মৰম, পানী পিহা লাগি আহিলে নি তোমাৰ? এই ৰাম, ঘটিয়ে ঘটিয়ে পানী খাইছে, নকওঁ আৰু। ফ্ৰেণ্ডছ, শ্বেয়াৰ কৰি দিব, মোৰ চেনেলটো লাইক কৰি দিব। কাপোৰ খুলিছে স্কুলৰ পৰা আহি, এতিয়া লাহেকৈ ভাত খাব। এই কাপোৰ খুলিছে, খুলিবই পৰা নাই। ইছ ৰাম, জোতাযোৰ খুলি লোৱা আগতে।
স্কুলত কি কালে আজি সেয়া একো নাই তাৰ মনত নাই চব পাহৰি আহিছে আজি আমাক পঢ়াইছে হেৰি কি কয় চানডে মনডে গোৱাচোন চানডে মনডে Sunday, Monday, Tuesday, Wednesday, Thursday, Friday, Saturday. জানুৱাৰী ফেব্ৰুৱাৰী নেজানো এই তেতিয়া মামে জানুৱাৰী ফেব্ৰুৱাৰী নেজানে শিকিব লাগিব ন শুন তোমাৰ কাৰণে এয়া চোৱা এয়া কুৰ্তি তাই আজি নতুন কিতাপ থ'বলৈ এটা হেৰি ল'লোঁ বাকেট আৰু চাউল থ'বলৈ এটা বাকেট লৈছোঁ বাৰু আৰু আপোনালোকক দেখাইছে চাকনি এখনো ল'লোঁ এয়া শুন ইউনিফৰ্ম খুলি দিয়া ভণ্টিক আপোনাৰ 11টা 11:30 হৈছে মই মানে কামৰ আজৰি নাই পোৱা যে এইবোৰ ডিচিপ্লিন কৰিবলৈ আছে ফ্ৰেণ্ডছ আৰু চাই থাকিব মোৰ চেনেল এয়া কাপোৰ খুলি দিছে কাপোৰ খুলি মই হাঁহি দিছে যে মৰমৰ বেছি চলতাই চকিটা খুলি দিয়েতো ট্ৰাই কৰিলোঁ মোৰ আজি দেৰিকৈ বনোৱা হ'ল দেৰি হ'ল অলপ ঘৰতে ইটো কৰি থাকোঁতে দেৰি হৈছে এতিয়া ফাইনেলি মালিককে ভাজি খাইছে আৰু কাপোৰ খুলি গেঞ্জি লগাই নিজৰ বেগটো ছাইডত থ'বলৈ ইমান দেৰি লাগিছে কিতাপ পত্ৰত ডিচিপ্লিন কৰি তো এতিয়া ভাত খাব আৰু ভাত দিম আৰু গাইজ আৰু গাইজ মই আপোনালোকক ইমানেই দেখাই মোৰ আজি ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকে চাই থাকিব এই গাঁৱলীয়া মানুহৰ চুলিও ওপৰ আপোনালোকে চাই থাকিব আৰু যিমান পাৰে লাইক কৰিব শ্বেয়াৰ কৰিব